বান পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ মই আজি গোলাঘাটলৈ আহিছিলোঁ। সৰু পথাৰতো কেম্পত গ'লোঁ। ইয়াতেও মই মিঠাম চাপৰিতো আহিছোঁ। যথেষ্ট গৰাখহনীয়াৰ সমস্যা আছে, মথাউৰিৰ সমস্যা আছে, চুইচ গেটৰ সমস্যা আছে। বহুকেইখন গাঁও প্লাবিত হৈছে। বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত ইয়াতে ৰিলিফ হৈছে, কিন্তু তাৰ লগে লগে আমি স্থায়ী সমাধানৰো চেষ্টা কৰিব লাগিব। আমি ডেফিনেটলি কাম কৰিম। চাওক, বিষয়টো সম্পৰ্কত ভাৰত চৰকাৰে এতিয়ালৈকে আমাক একো জনোৱা নাই, আৰু অসম আৰক্ষী এই ঘটনাক্ৰমৰ লগত জড়িত নহয়, বা অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ এনেকুৱা আক্ৰমণ চলাৰ বাতৰিও মোৰ হাতত নাই। এতিয়ালৈকে যিখিনি খবৰ আহিছে অকল আলফাৰ বিবৃতিৰ পৰাই আমি পাইছোঁ। ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে একো বিবৃতি দিয়া হোৱা নাই। যদি আৰ্মিয়ে এনেকুৱা অপাৰেশ্যন কৰে, সাধাৰণতে আৰ্মিৰ পৰা প্ৰেছ ৰিলিজ আহে। এই মুহূৰ্তলৈকে আৰ্মিৰ ফালৰ পৰাও অধিকাৰীক একো মন্তব্য দিয়া হোৱা নাই। সেইকাৰণে মই ভাবোঁ যে আমি অলপ অপেক্ষা কৰোঁ, গধূলিলৈকে হয়তো পৰিৱেশটো আৰু অলপ স্পষ্ট হ'ব। উচিত চলি আছে, তাৰপিছত দেখিছোঁ কালি AYD প্ৰতিবাদ কৰিছে। চব চৰকাৰী ভূমিত বেদখল আৰু বনভূমিত বেদখল, VGR PGR বেদখল, এই গোটেই ব্যৱস্থাটো সুশৃংখলিত কৰিবৰ বাবে আমি বহুদিনৰ পৰা প্ৰচেষ্টা চলাই আছোঁ। নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল, কালি আপোনালোকে য'ত এভিকশ্যন আমি চলাইছোঁ তাত ভিডিঅ'টো চলিলে পিছফালে গছ দেখাই পাব। গছকেইডাল এতিয়ালৈকে কাটা হোৱাই নাই, ফৰেষ্টৰ গছ। গতিকে আমি এভিকশ্যনটো চলোৱাটো সত্য, আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ ফৰেষ্ট বা ক্ৰিটিকেল VGR PGR ক্ৰিটিকেল গভৰ্ণমেণ্ট লেণ্ডত বাস কৰিলে আমি ডেফিনেটলি উচ্ছেদৰ কাম হাতত ল'ব লাগিব। গোলাঘাটৰ উৰিয়াম ঘাটৰ ওপৰত আমি ইতিমধ্যে প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছোঁ। নেঘেৰী টিঙৰ কথাও মোক আজি কৈছে। নেঘেৰী বিলত আমাৰ উৰিয়াম ঘাটত আমি ফৰেষ্টৰ টীম এটা অহা 2-4 দিনতে আহিব। আমি ষ্টাডি কৰি ল'ব লাগে, তাৰপিছত ফৰেষ্টৰ মেপ কণ্টুৰ গোটেইখিনি চাব লাগে। যেতিয়া আমি একেবাৰে কনভিন্স হৈ যাম যে হয় এওঁলোক ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া তাৰ আমি একশ্যন ল'ব লাগে। গতিকে প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিব। সৰুপথাৰ উৰিয়াম ঘাটত এটা উল্লেখযোগ্য দিশ হৈছে যে ধিং লাহৰী ঘাটৰ লগত তেওঁলোকৰ আজিকালি বাছ চলে। তাৰ পৰা বুজা যায় যে ধিং লাহৰী ঘাটৰ পৰা বহুত মানুহ গোলাঘাট জিলাত সোমোৱাৰ এটা প্ৰচেষ্টা চলিছে। সেই বিষয়ে মই অত্যন্ত উদ্বিগ্ন, কাৰণ ই জনগাঁথনি পৰিৱৰ্তন কৰে। সেইকাৰণে এই বিষয়টো মই নিজেও ব্যক্তিগতভাৱে চাম। গোলাঘাট সমষ্টিৰ মেৰাপানী অঞ্চলৰ নেঘেৰী বিলৰ কথাটো ক'লোঁ, নেঘেৰী বিলৰ কথা ক'লোঁ, উৰিয়াম ঘাটৰ কথাটো ক'লোঁ। যিখিনি স্থানীয় মানুহ ক'ৰবাত আছে, মাটি নাই, বহিছে, বেলেগ কথা, কিন্তু কোনোবা এখন আন জিলাৰ পৰা আহি মানুহ বহাৰ কোনো অৰ্থ থাকিব নোৱাৰে। গতিকে সেই ক্ষেত্ৰত মই নিজেও চাম আৰু ব্যৱস্থা ল'ম। কালি ৱাইল্ড লাইফ বোৰ্ডে নুমলীগড় আৰু গহপুৰ এইটো বহুতখিনি নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে অনুমতি দিয়া বহুত দিনে হ'ল। প্ৰেছ ৰিলিজটো আজি ওলাইছে। এতিয়া আমি মাটি অধিগ্ৰহণৰ কাম হাতত ল'ম। ইতিমধ্যে ভাৰত চৰকাৰে আমাক চিঠি দিলে মাটি অধিগ্ৰহণৰ কাম এলিভেটেড কৰিডৰৰ যিখন ফাইনেন্স ডিপাৰ্টমেণ্টৰ PIB বুলি কয়, প্ৰজেক্ট ইনভেষ্টমেণ্ট ব'ৰ্ড, তাৰ মিটিং 17 তাৰিখে আছে। 17 তাৰিখে সেই মিটিঙত যদি পজিটিভ সিদ্ধান্ত হয়, তাৰপিছতেই ইউনিয়ন কেবিনেটত যাব। প্ৰক্ৰিয়াটো পজিটিভলি চলি আছে। ইমান কথাটো মই গম নাপাম। গতিকে আপোনালোকে DC বা আমাৰ MP সকল আছে, মোক মেমৰিণ্ডাম দিলেতো মই লগে লগে মিঠাম চাপৰি এটা সময়ত শস্যৰে নদন বদন হৈছিলে, মিঠাম চাপৰি আঁতৰি যাব লৈছে। নাই আকৌ নদন বদন কৰিম। কেনেধৰণৰ আঁচনি? আজি মই বুজি ল'লোঁ, নিজে আহি চালোঁ, মই কৰিম।